হাই ফ্ৰেণ্ডছ, আপোনালোকে চাগে ভালে আছে। 19 তাৰিখে এটা খবৰ পালোঁ। মই সেইদিনাখনে ডিউটিত আছিলোঁ ছাৰহঁতৰ লগত। চ' খবৰটো পাই বৰ বেয়া লাগিল। গৈ সন্ধিয়া হ'লগৈ, গোটেইখন মানে খবৰটো কনফাৰ্ম হ'ল যে জুবিন দা ডেড হ'ল। বহুত বেয়া লাগিল। সেইদিনাখনেই ৰাতি আমি গুচি আহিলোঁ। নহয় 19 তাৰিখে থাকিলোঁ, থাকি আমি 20 তাৰিখে আহিলোঁ ৰাতি। বোলে জুবিন দাৰ কি কয় এই ডেড বডিটো আহিব ইয়াত অসমত। চ' আমি গ'লোঁ, গৈ উঠি ইয়াতে সৰুসজাই ষ্টেডিয়ামৰ ওচৰত আমি গাড়ীখন ইয়াতে পাৰ্কিং কৰিলোঁ। পাৰ্কিং কৰি মেলি বহুত ৰাতি নুশুনা বহুত মানুহ আহিছিল, কিন্তু সেইদিনাখন ডেড বডি ইয়ালৈ নাহিল। তাৰপিছত আমি ওচৰতে এখন হোটেল আছে, তাতে আমি থাকিলোঁ। এয়া ৰাতিপুৱা মৰ্ণিং হোটেলৰ সন্মুখৰ পৰা আপোনাৰ দৃশ্য চাওক। লাখ লাখ মানুহ, জুবিন দাৰ ভাল পোৱা মানুহ চাওক আপুনি, ভৰ্তি হৈ গৈছে আপোনাৰ। তাৰপিছত এইখন আমাৰ হোটেল #ইন বুলি সৰুসজাই, তাৰ ফ্ৰণ্টতে এইখন সৰুসজাই ষ্টেডিয়ামখন। এয়া চাওক, শ্ৰদ্ধাঞ্জলি জনাইছে। জুবিন দাৰ পুৰণা ফটোবিলাক ধুনীয়াকৈ লগাইছে, বেনাৰবিলাক। এয়া চাওক, বৰ ধুনীয়া কৰিছে গভৰ্ণমেণ্টে। তাৰ কাৰণে থেংক ইউ কৈছোঁ যে সুকলমে কামটো যে হৈছে। এয়া বেৰিকেড দিছে, সোমাব নিদিয়ে, একেলগে গোটেইখিনি মানুহ সোমাব নিদিয়ে। আপোনাৰ আধা আধাকৈ মানুহ সোমাব যাব দিলে। ময়ো সোমাইছোঁ ভিতৰত, ময়ো এই ভিতৰতে আছোঁ। এইবিলাক চিকিউৰিটিবিলাক আছে। সেইটো হ'ল এক্সিট। তো এনেকৈ গৈ উঠি ময়ো লাইন পাতি যাব লাগে এতিয়া। এয়া শুনিলেনে? এয়া এটা শব্দ নহয়, এটা ধ্বনি হয়, যিটো হ'ল অসমৰ মৰমৰ অনুভূতি, প্ৰেম, ভালপোৱা জুবিন। এয়া চাওক কিমান ৰাইজ আহিছে। এইটো ৰাস্তাৰে আমি এনেকৈ সোমাব লাগিব। জুবিন দাৰ যোনটো ভিতৰত আজি ডেড বডিটো লৈ আহিব ইয়াতে, এইটো ৰাস্তা আমি গৈ আছোঁ একেলগে। চাওক, এয়া স্ক্ৰীণত দেখা পাইছে আমাৰ মৰমৰ শিল্পীগৰাকীক জুবিন গাৰ্গ আহি আছে। অজস্ৰ গণমুগ্ধ ৰাইজ তেখেতৰ পিছে পিছে খোজকাঢ়ি আহি আছে। জয় জুবিন দা। এয়া ৰেলিঙৰ মাজে মাজে যাব লাগিব। গৈ উঠি এইটো এটা জেগা এটা দিছে, তাতে মানুহ বহিবৰ কাৰণে। বহুত গৰম দিনাখনে, ইমান গৰম পাইছোঁ। তো এইটো যোৱাকালিৰ কথা আৰু, গৰম বহুত পালোঁ। এতিয়া এনেকৈ থাকি মানুহ এতিয়া জুবিন দাক আনিব অলপ পিছত, ইয়াতে থাকিব নোৱাৰি, বিৰাট গৰম। তাৰপিছত ছাডেনলি এনেকুৱা ধাৰাসাৰ বৰষুণ আহিল। বৰষুণতে গোটেই মই তিতি গৈছোঁ। তিতি গৈ মই ওলাই আহিছোঁ। এই চাওক পানী চাওক, কিমান বৰষুণ। এই বৰষুণটো অকল কাহিলীপাৰা আৰু সৰুসজাই ষ্টেডিয়ামতে দিছে। এই অৱস্থা চাওক, গোটেই ভিজি গৈছোঁ। এয়া হোটেলত আহিলোঁ, আহি ৰাতিৰ দৃশ্য, কাপোৰ কানি শুকাল। এই চাওক কিমান লাখ 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 মানুহ। চাওক ৰাস্তা বন্ধ হৈ গৈছে আপোনাৰ, ইফালেও লেফ্ট ছাইডেও বন্ধ, ৰাইট ছাইডেও বন্ধ। ইমান মানুহ মানে ইয়ালৈ আহিছে। তাৰপিছত দিনততো বৰষুণত ভিজাৰ কাৰণে যোৱাই নহ'ল। ৰাতি আকৌ আমি আহিছোঁ, মানে আপোনাৰ ধৰক 11:30 বজাত আৰু আমি আহিছোঁ ডাইৰেক্ট। আমি বেলেগ এটা হেৰিৰে ভিতৰেদি সোমাইছোঁ আমি, ইয়াতে একো হেৰি হোৱা নাই আমাৰ। ডাইৰেক্ট সোমালোঁ আমি ভিতৰত, ডাইৰেক্ট এই জুবিন দা। চাওক কি ক'ম, ভাষা নাই। জুবিন দা শুই আছে, সিংহ শুই আছে আমাৰ। এয়া হ'ল জুবলি বা, আমি গৈ লগ পালোঁ। বহুত বেয়া লাগিছে। সৰুৰ পৰা জুবিন দাৰ গান শুনি ডাঙৰ হ'লোঁ, আজি এই অৱস্থা দেখিলোঁ। সঁচাই বৰ দুখৰ কথা। এয়া চাৰিওফালেদি মানুহ, সেয়া জুবলি বা কান্দিছে। দুখ কৰাটো স্বাভাৱিক, কাৰণ জুবিন দাই জুবলি বাৰ লগত 12 বছৰ গান গাইছিল আৰু ৰাইজৰ লগত চিনাকিও হৈছিল, চিনি পাইছিল জুবলি বাক। বৰ দুখৰ কথা। ইয়াতে মানে জেগা তাকে সোমাব নিদিয়ে, য'ত জুবিন দাৰ ইয়াতে হেৰিটো আছে, এই ডেড বডিটো যোনটো ৰাখিছে আৰু ফেনত, সেইটো চাওক জুবিন দা। আই লাভ ইউ জুবিন দা, আই লাভ ইউ এণ্ড আই মিছ ইউ জুবিন দা। এনেকুৱা লাগে যে আপুনি আকৌ উঠি আহিব, আমাৰ সমাজত যেন আকৌ আহিব। মই জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব নোৱাৰিলোঁ। বহুত দুখ লাগিল, কাৰণ জুবিন দা হেৰাই যোৱা নাই মোৰ কাৰণে। জুবিন দা আছে, মোৰ অন্তৰত আছে। কোনোবাই দিছে, এইটো তেখেতৰ ব্যক্তিগত কথা, মই তেখেতক দিয়া নাই।
শ্ৰদ্ধাঞ্জলি, কাৰণ জুবিন দা এতিয়াও জীয়াই আছে মোৰ কাৰণে, মোৰ মাজত। আৰু মই তেনেকৈ কোনো ফটো উঠা নাই, ভাল নালাগে, সেইকাৰণে মই শ্ৰদ্ধাঞ্জলি দিয়া নাই দাদাক। কিছুমানে উঠিছে ফটো, কোনোবাই শ্ৰদ্ধাঞ্জলি দিছে, তেখেতৰ ব্যক্তিগত কথা, বাট মই নিদিওঁ, কাৰণ দাদা সদায় মোৰ লগত আছে আৰু দাদা সদায় আছে মোৰ কাৰণে, মোৰ মাজত। এয়া চাওক, এই বৰষুণৰ অৱস্থাৰ কাৰণে একদম চাৰিওফালে, এই দেখিছে আমি সিফালেদি সোমাইছিলোঁ ডাইৰেক্ট শ্বৰ্টকাট ভিতৰেদি, আৰু এই গোটেই পানী হৈ গৈছে চাৰিওফালে। এয়া আপোনাৰ লাইভ হৈ আছে। আৰু ৰাতি মোক ফোন কৰিছে লগৰ, মেছেজ দিছে লগৰ ছোৱালীজনে, মোক লাইভত দেখা পাইছে আৰু ৰাতি আপোনাৰ 12:30 নে 1টামান বজাত, আৰু মই তাতে আছিলোঁ, কিন্তু যোৱাকালি কথা। এতিয়া আমি ৰিটাৰ্ণ হৈ আহিছোঁ, এয়া জংকী বা আৰু জুবিন দা। শ্ৰদ্ধাঞ্জলি কি ক'ম দাদা, বহুত দুখ পাইছোঁ, মই বহুত দুখ পাইছোঁ, কি ক'ম আৰু, ভাষা নাই আৰু। ভাল লগা মানুহজনেই নাই যেতিয়া, আছে মোৰ অন্তৰত আছে, সেইবাবে মই ক'লোঁ নহয়, মই কোনো তেখেতক ফুল দিয়া নাই, কাৰণ ফুল দিয়া মানে তেখেত নাই মোৰ কাৰণে, তেখেত আছে মোৰ কাৰণে, মোৰ অন্তৰত। বহুত দুখ পালোঁ অন্তৰত। আপোনালোকে জুবিন দাক মৰম দিব, আশীৰ্বাদ দিব, তেখেতে য'তে আছে সকলোৱে থাকক। ঠিকে আছে, মই যাবলৈ ওলাইছোঁ এতিয়া ঘৰলৈ। থাকিলোঁ এইকেইদিন জুবিন দাৰ লগত, বহুত দাদাৰ লগত, অন্তৰে বহুত কান্দিছে। মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ, কাৰণ সৰুৰ পৰা ডাঙৰ হৈছোঁ জুবিন দাৰ গান শুনি, এতিয়ালৈ ডাঙৰ হৈছোঁ এতিয়া। চ' ঠিকে আছে দিয়ক বাৰু, লগ পাম। জুবিন দাৰ সৎকাৰৰ সময়ত যদি মই বাৰু যাম, মই ভিডিঅ' কৰিম, দেখাম। ঠিক আছে, বাই বাই। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা।